কালি আমাৰ গৃহলৈ আহিছিলেহে আকৌ আজি যাবলৈ ওলালে যেন বৰ দুখ লাগিছে মনটো পাই কেলে যায়গেনো মানে কি কৰিবি উপায় নাই বোলে লৰণী মাকৰ তৰণী নাইকিয়া হৈছে আহিছিলোঁ এক ধ্যান এক মনে কিবা এটা কাম কৰ্ম কৰি থৈ যাম বুলি সেইটো নহ'লে এতিয়া তোমাৰ ৰাস্তাত বিধিয়ে পঠালি দিছে এই কালি এনেকৈ আমাৰ সেই আজান বালেক এজন তোমাৰ হঠাতে এই বসন্ত মহিমা তেওঁ কালি অকণমান নিয়ম নীতি কৰি থৈ অহা হ'ল তথাপিতো এতিয়া বেছিকৈ দিগদাৰ আমনি কৰিছে বুলিছে সেই সেউকী ঘৰ মানুহে সেই বালেকক কিবা এটা সোধ পোছ কৰিবলৈ লৈছে গতিকে এতিয়া 6টা বজাৰ পৰা ফোন মাৰি আছে এই বুঢ়ী বেটি যাব লাগে ভেচেলি বুঢ়ী যাব লাগে এতিয়া নিবলৈ আহি আছে হেৰি এতিয়া আপুনি মানে আই মানে শৰাই দি থৈ আহিলে সেই বসন্ত তেওঁ মানুহ মনাই পিনানি নিয়ম নীতি কৰি আকৌ যদি পাৰোঁ আৰু 3-4 দিনৰ মূৰত আহিম বুলি মনটোতে ধ্যান কৰিছোঁ ভগৱানে কি কয় আৰু অনাই নে ননাই তেওঁহে জানিব আৰু বৰ গৰম উঠিছে ন পাউডাৰ বৰ গৰম উঠিছে এই ঘামুচি পাউডাৰ অলপমান সানি লৈছোঁ ঐ কমলি কেনিও শান্তি নাই ঐ মানুহৰ জীৱনত কি কবি আহিলোঁ বোলে যি ঘৰলৈ যাম 2 হাতে খাম এই বিধিয়ে বোলে পাছে যাম এই তেনেকুৱা হৈছে এতিয়া ভেচেলি বুঢ়ী এতিয়া কি কৰিবি উপায় নাই এতিয়া যাবলৈ ওলাইছোঁ গা ধুই বসন্ত ছিজন হৈ বসন্ত ওলাইছে ন মানুহ এতিয়া গৰম এতিয়া অজ্ঞান আদান বালেক আমনি কৰিছে চবেই চবকে মনাব নাজানে নহয় গতিকে এতিয়া ভেচেলি বুঢ়ীক দৰকাৰ হৈছে ভেচেলি বুঢ়ী এতিয়া যাবলৈ আপুনি ধুনীয়াকৈ পিন্ধি উৰি মানে ধুনীয়াকৈ ল'ৰাটোকো একদম মানে প্ৰাৰ্থনা কৰি মানে বুজাব হয় নহয় বুজাব লাগিব নিয়ম নীতি হ'ব তামোল দিব লাগিব সোধ পোছ কৰিব লাগিব কেনেকৈ তেওঁ সন্তোষ হ'ব কি লাগিব কি দিব লাগিব সেইখিনি সকলোখিনি সোধ পোছ কৰিব লাগিব তেওঁক গোৱা দি আমি আমাৰ 4 নামৰ 4খন গোৱা তেওঁক আগবন কৰি দিম তেওঁক আমি ক'ম যে তোমাক কি লাগে তুমি কোৱা আমি কেনেকৈ তোমাক সন্তোষ কৰিম গতিকে আমি অজ্ঞান মানুহ আমি একো নাজানো তুমি ক'লেহে আমি বুজি পাম তুমি যিটোকে বিচাৰা আমি দুখী অৱস্থাত তোমাক সেইটোকে দিম তুমি খালি কোৱা আৰু তুমি ইয়াত গোৱা দিছোঁ তোমাক তুমি গোৱা দাঙি লোৱা তেনেকৈ সকলোখিনি ক'ব লাগিব তেওঁ তেতিয়া চিন্তা শ্ৰদ্ধা কৰি গোৱা দাঙি ল'ব তেওঁ ভাগখন তেওঁ ল'ব আৰু 3খন গোৱা আমাৰ গোপিনী চাই পিনানি গোপিনীক বাছি দিব উপযুক্ত গোপিনী 3গৰাকীক 3খন গোৱা দিয়াৰ পাছত তেওঁ গ্ৰহণ কৰিব তেতিয়া আমি তেওঁ যিখন গোৱা গ্ৰহণ কৰিব তেতিয়া আমি চিনি পাম যে এওঁ এই ভাগৰহে গতিকে আমি গোৱা দিহে আমি চিনাক্ত কৰোঁ হৃদয়ে আমি চিনি নাপাওঁ নহয় তেন্তে আপুনি সেই ল'ৰা পোৱালিটোক উদ্ধাৰ কৰিবলৈ যায় ন এতিয়া আমিনো কি উদ্ধাৰ কৰিম ভগৱানে উদ্ধাৰ কৰিব আমি যিখিনি আমাৰ ফালৰ পৰা আমি নিয়ম নীতি জানো সেই নিয়ম নীতিখিনি কৰিম আৰু কৰি তেওঁক আৰু আমি সোধ পোছ কৰিব লাগিব কি খায় কি মেলে কি দিব লাগিব সেইদৰে তেওঁ বিচৰা বস্তু আমি আৰু বিচাৰি আনি তেওঁক দিব লাগিব তেতিয়া তেওঁ সন্তোষ হ'ব নহ'লে তেওঁ অসতি আমনি কৰি থাকিব নানান ব্যাধি মহিমা ধৰি থাকিব গতিকে তেওঁক মনাব পাৰিব লাগিব সেইখিনিকে এতিয়া কৰিবলৈ আৰু এই ভেচেলি বুঢ়ী আগবন কৰি তেওঁক প্ৰভু ভগৱন্তক সিহঁত লৈ ওলাইছোঁ আৰু হেৰি মেখেলাখন বৰ ভাল লাগিছে পাটৰ মেখেলা চাদৰটো এনেকুৱা চাদৰ নিপিন্ধে বগাহে পিন্ধিব হয় নাই বগা চাদৰখন সলাই পেলালে নেকি এখন একদম পুৰা উকা বগা গুচি যাবগৈ পাৰিব ন এয়া আইতা ছোৱালীজনী দেখিছে ন আইতা কালি আহিছিলে জীয়েকৰ ঘৰলৈ জীয়েকৰ ঘৰৰ পৰা ভিডিঅ' বনাইছোঁ আৰু আইতা এয়া ছোৱালীজনী দেখিছে না একদম জিভা মেলি আছে আইতাই আহিছে জীয়েকক লৈ যাবগৈ আইতা মানে কি হৈ গ'ল এই আই সবাহ এটা আছে আই সবাহত সোমাবগৈ সেইকাৰণে আইতাই কাপোৰ কানি ইয়াতে পিন্ধি লৈছে
আইতা ইনে বসন্ত দেখা দিলে মানে কি মানিব লাগে আৰু এনেকুৱা দিনত ল'ৰা ছোৱালীবিলাকে কেনেকুৱা সংযত হৈ থাকিব লাগে মানে বিশেষকৈ ল'ৰা ছোৱালীক বেছি এট্ৰেক্ট কৰে ন আকৰ্ষণ কৰে এতিয়া এই দিনকেইটা বহুত মানে নানান ধৰণৰ ব্যাধিয়ে দেখা দিয়া মাহ এই মাহকেইটা দিনকেইটা যেনে বহাগৰ পৰাই আৰম্ভ হয় বহাগৰ পৰা নহয় ফাগুন মানৰ পৰাই হয় ফাগুনৰ পৰা আৰম্ভ হয় ফাগুনৰ পৰা আৰম্ভ হয় তাৰমানে কম পৰিমাণে আৰু আপোনাৰ বহাগ মাহৰ পৰা বেছি হয় গতিকে এই বহাগ জেঠ আহাৰ শাওণ এই দিনকেইটা মানুহে মানে সাধাৰণতে মাইকী বাপকীয়ে ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালীক বেছি সাৱধানতা কৰিব লাগে খোৱা বোৱা ফুৰা চকা আৰু মানে ইত্যাদি চাফ চিকুণকৈ ৰাখিব লাগে ঠাণ্ডা বস্তু খুৱাব লাগে গৰম বস্তু খাবলৈ দিব নালাগে আপোনাৰ বৰ বেছিকৈ মানে য'ত ত'ত ফুৰা চকা কৰিব নালাগে এতিয়া গৰম বন্ধ হৈছে এতিয়াতো মানে য'ত ত'ত গুচি যাব ফুৰিবলৈ কাৰণ স্কুল বন্ধ হৈছে এতিয়া বহুত জেগালৈ যাব লগা থাকে গতিকে এতিয়া গুচি যাব গতিকে যাওঁতেও খুব সাৱধানকৈ যাব লাগে ফুৰা চকা কৰিব লাগে খাদ্যবিলাক খুব বাছি বিচাৰি খাব লাগে খোৱা বস্তু যেনে নিমপাত যেনে আপোনাৰ কল নিমপাত আম পাত বহুত ঔষধীয়া বস্তু তুলসী আৰু এটা আপোনাৰ আছে এইটো জতীয়া বন বুলি কয় তেনেকুৱা এবিধ বন আছে এইবোৰ আই সন্তোষ হোৱা বস্তু যেনে দোণ বন সেইবিলাক আই মাননি বস্তু এইবিলাক মানুহে ব্যৱহাৰ কৰিবলৈ জানিব লাগে নজনা মানুহক সুধিব লাগে এইবিলাক বসন্ত নিবাৰণৰ বস্তু গতিকে এই দিনকেইটা মানুহে খুব সাৱধানকৈ থাকিব লাগে খোৱা বোৱা কৰিব লাগে ফুৰা চকাটো কম কৰিব লাগে এইটো বতাহতে অহা বস্তু এইটো অকল হাৱাত অহা বস্তু এতিয়া মই কালি আহিছিলোঁ ছোৱালী ঘৰলৈ নিয়ম নীতি কৰি থৈয়ে আহিছিলোঁ ল'ৰাটোক এতিয়া আকৌ হঠাতে এতিয়া মানে যাব লগা হ'ল গতিকে এতিয়া মানে হেৰি নহয় আপুনি নোখোৱাকৈ যাবগৈ তালৈ এতিয়া নোখোৱাকৈ মই আজিৰ দিনটো নোখোৱাকৈ থাকিব লাগিব মই খাই বৈ কৰ্ম কৰিব নোৱাৰোঁ কাৰণ তেওঁক আমি খাই বৈ নিয়ম নীতি কৰিবলৈ আগবঢ়াতকৈ নবঢ়াটোৱেই ভাল আছে কাৰণ নিজে অপৰাধত পৰিব লাগিব গতিকে নিজেও বাচিব লাগিব আনকো বচাব লাগিব সেইখিনি বহুত কথা আছে ঠিক আছে দিয়ক ভগৱানে মংগল কৰক ল'ৰাটোক আৰু আপুনিও যাওকগৈ আপুনি বেটেৰীতহে যাবগৈ হয় নাই বেটেৰী আহি আছে আইতাই বস্তু সামৰি লৈছে জীয়েকৰ ঘৰত দেখিছে নাই মই সেই গোল নেমু দুটা ছিঙি দিওঁ ঠিক আছে যাব দিয়ক কৃষ্ণ সকলোকে উদ্ধাৰ কৰক ন আৰু যত যিমান শিশু বাচ্চা ল'ৰা ছোৱালী আছে সমস্তকে প্ৰভু ভগৱন্তই আই মাতৃনো কোন ভগৱন্তৰে সেৱক ঈশ্বৰৰ সেৱক তেওঁ যে সকলোকে আৰু জীৱক উদ্ধাৰ কৰক আমি ইয়াকে সকলো কাৰণে আমি সেৱা জনাইছোঁ সকলোকে ঈশ্বৰে ভালে ৰাখক দেই কৃষ্ণ